নমস্কাৰ। আজি মই লৈ আহিছোঁ লিংগ চাৰিতাৰ বিষয়ে আৰু ইয়াৰ উদাহৰণবোৰ। পুলিংগ শব্দ কাক বোলে? যিবোৰ শব্দই পুৰুষ বা মতাক বুজায় সেইবোৰ শব্দক পুলিংগ শব্দ বোলে, যেনে ল'ৰা, ৰজা, দেউতা ইত্যাদি। স্ত্ৰীলিংগ শব্দ কাক বোলে? যিবোৰ শব্দই স্ত্ৰী অৰ্থাৎ মাইকীক বুজায় সেইবোৰ শব্দক স্ত্ৰীলিংগ শব্দ বোলে, যেনে তিৰোতা, ছোৱালী, গাই, মাহী ইত্যাদি। ক্লীবলিংগ শব্দ কাক বোলে? যিবোৰ শব্দই পুৰুষ স্ত্ৰী অৰ্থাৎ মতা মাইকী একোকে নুবুজায় কিন্তু জীৱহীন পদাৰ্থক বুজায় সেইবোৰক ক্লীবলিংগ শব্দ বোলে, যেনে গছ, বন, ফল, চকী ইত্যাদি। উভয়লিংগ শব্দ কাক বোলে? এনে কিছুমান শব্দ আছে যিবোৰ স্ত্ৰী পুৰুষ উভয়কে বুজায় সেইবোৰক উভয়লিংগ শব্দ বোলে, যেনে চৰাই, সাপ, হাতী, মাখি ইত্যাদি। ইয়াৰ পিছৰ ভিডিঅ'ত মই লিংগৰ ৰূপান্তৰৰ বিষয়ে দি দিম। তাৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।